gentlemen, are you ready? Hello guys and welcome back to my YouTube channel. আজি ভিডিওটো একদম সিম্পল টাইপ অফ হ'ব গৈছে কাৰণ আজি কলৈকনি যাওঁ আজি ঘৰতে ভিডিওটো বনাম বিশ্বকৰ্মা পূজা বুলি এনে অলপ দেখাম আৰু চাইকেলখন পূজা চূজা কৰিম নিজৰ চাই থাকিব ভিডিওটো শেষলৈকে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন কৰিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মই চাইকেলখন ধুই লওঁগৈ তাৰপিছত বনাম ভালকৈ এখন চাইকেলখন পূৰা ধুই ল'ম এতিয়া তাৰপিছত একেবাৰে পূজা চূজা কৰিম আৰু তো চাইকেলখন পূৰা ধুই ল'লোঁ পূৰা নতুন হৈ গ'ল এতিয়া পূৰা চিকচিকীয়া হৈ গ'ল এতিয়া পূজা কৰিম লাহেকৈ পূৰা চব ধুলোঁ চকা টকা চব পূৰা চাফা হৈ গ'ল এই চকাখিনি পূৰা চাফা হৈ ধুনীয়া হৈ গ'ল পেডেল চেডেল চব ধুলোঁ তো পূৰা চাফা তো মালা থাক লগাম এতিয়া পূৰা চাই থাকিব তো চাইকেলখন এতিয়া পূজা চূজা কৰি ল'লোঁ মালা লগাই ল'লোঁ পূৰা ধূপ চুপ লগাই ল'লোঁ পূৰা ধুনীয়া হৈ আছে চাইকেলখন পূৰা নতুন নতুন লাগিছে অলপ চাফা কৰি ল'লোঁ তো ভালকৈ তো এতিয়া চাউণ্ড বক্সটো আৰু ডাম্বল টিভি চিভি চবতে অলপ ধূপটো এনেই ফুৰাই দিছোঁ আৰু এইফালে আমাৰ অট'খনতো পূৰা মালা লগাই ল'লোঁ এইখনো পূজা কৰা হৈ গ'ল এইটো গাড়ী ঘৰটো পূৰা এনেকৈ সজাই ল'লোঁ আৰু এইফালে চব ৰেডি হৈ গ'ল মালা চালা লগাই শেষ হৈ গ'ল ধূপ জ্বলি শেষ হৈ গ'ল